guys, welcome back to a new video. এই ভিডিওটো যদি তুমি ভালকৈ চোৱা ডেইলি মোটামুটি 1500 পাই 3000 টকা ইনকাম কৰিব পাৰি। দিস ইজ মাই গ্যাৰান্টি যদি তুমি ভালকৈ মাথা মাৰি লগাব পাৰা মানে। তো মোৰ লগত এটা আছে ৰামি নবলি নামৰ এপছ এটা আছে যৰ পৰা তুমি গেম খেলি কিনে বহুতখিনি পইচা ইনকাম কৰিব পাৰিবা। একেবাৰে ধুনীয়া এপ্লিকেশ্যন হয়। কমেণ্টতে লিংকটো পিন কৰা আছে ফাৰ্ষ্ট তাৰ পৰা গৈ কিনে ডাউনলোড কৰি লোৱা। 10 টকা পাই যাবা। তাৰপিছত বাইণ্ডিং কৰি ল'লে 50 টকামান পাই যাবা। তাৰপিছত তুমি যদি বেলেগক শ্বেয়াৰ কৰা সিহঁতে যদি খেলে তুমি তাৰ পৰা এক্সট্ৰা কমিশ্যন পাবা। বিশ্বাস কৰা নকৰা নাজানো, মই এনেকুৱা এটা এপ্লিকেশ্যনৰ পৰা প্ৰায় মানে বেলেগে শ্বেয়াৰ কৰা মই মোৰ লিংকৰ পৰা বেলেগে এনেকুৱা ডাউনলোড কৰি কিনে কৰিছে। তো মই তাৰ পৰা প্ৰায় 2 লাখ মান টকা পাইছোঁ। তোমালোকৰ পাবা যদি বেলেগক শ্বেয়াৰ কৰা সেনেকুৱা চিষ্টেমত। মানে সি যদি গেম খেলে তাৰ পৰা তুমি কমিশ্যন পাবা। তো এপছটো কেনেকুৱা কি কৰিব লাগে গোটেইখিনি মই বস্তু ধুনীয়াকৈ দেখুৱাই আছোঁ। তো ধুনীয়াকৈ চাই লোৱা। আৰু বিদ্যাকে কৈছোঁ দেই, এই গেমটো মই নিজে খেলিছোঁ। তাৰপিছত মই ইয়াতে 1700 টকা এটা ইনকাম কৰিছোঁ। তো চাই লোৱা। তো গাইজ এপছটো ইণ্টাৰফেচখন এনেকুৱা। ইয়াতে তুমি যদি চোৱা ৰেফাৰেল আনত তুমি যদি বেলেগক শ্বেয়াৰ কৰোঁ 30% কমিশ্যন পাবা। তাৰপিছত IPL ৰেফাৰেল ৰেংক এইবিলাক বহুতো অপশ্যন আছে। কিন্তু যিটো শ্বেয়াৰ কৰি কিনে তুমি পইচা পাবা। এইটো এজনক শ্বেয়াৰ কৰিলে 80 টকা, দুজনক কৰিলে 90 টকা, তিনিজনক 100 টকা। এনেকুৱা চিষ্টেমত যিমান শ্বেয়াৰ কৰি থাকিব সিমান বস্তুটো বাঢ়ি গৈ থাকিব। মানে লাষ্টত 500 মানকৈ পোৱা হৈ যাবা। তাৰপিছত ইয়াতে গেছ অপশ্যন আছে। ইয়াতে তুমি বাইণ্ডিং কৰি লোৱা নিজৰ ফোন নাম্বাৰটো বহুৱাই কিনে তেতিয়াহ'লে তুমি 51 টকা এটা পাই গ'লা। তো ইয়াতে ক্লিক কৰি কিনে তুমি ইয়াতে পইচা ভৰাব পাৰা। 10 টকা, 20 টকা, 100 টকা, 1000 টকা, 3000 যিমান ভৰোৱা। ইয়াতে এড ক্লিক কৰি কিনে গুগল পে' ফোন পে' ডাইৰেক্ট ভৰাই লৈ ইয়াতে বহুতো গেম আছে। তো এতিয়া মই তোমালোকক খেলি দেখুৱাই আছোঁ ড্ৰেগন ভাৰ্চেছ টাইগাৰ। মানে এই গেমখন খেলিবলৈ একেবাৰে সহজ হয়। ইয়াতে কিছুমান ৰুল আছে। ফাৰ্ষ্ট মই লগালোঁ টাইগাৰত 30 টকা আৰু লগাই কিনে মই জিকি গ'লোঁ। তো নেক্সট চাবা মই কিমান লগাম 30 টকা। মানে ছাইডত যিখন চাৰ্ট আহি আছে সেই চিষ্টেমত যদি তুমি খেলি যোৱা তেতিয়াহ'লে জিঙি থাকিবা। বুজি পাইছানে? মানে হাৰিলেও মানে জিকি যাবা আৰু। তো মই 30 টকা আকৌ লগালোঁ। 30 টকা জিকি আছোঁ, গতিকে 30 টকাই লগাই যাম। তো হাৰি গ'লোঁ, একো নাই। নেক্সট লগাম মই 90 টকা, কাৰণ চাৰ্টখন নতুন ছাইডত আহি আছে। সেনেকুৱা চিষ্টেমত লগাই গ'লে হ'ল। তো 90 টকা লগাই কিনে আকৌ মই হাৰি গ'লোঁ। এইবাৰ মই কিমান লগাম 270 টকা। তো 270 টকা মই লগাই দিলোঁ। এইবাৰ যদি হাৰোঁ জিঙি গ'লোঁ। দেখিছেনে কিমানখিনি পইচা জিঙি গ'ল। মোৰ তাত আছিল কিমান 3700 টকা। চাই থাক আৰু খেলা চাই থাক। তো জিঙাৰ পিছত মই আকৌ 30 টকাই লগাম। কেতিয়াও বেছিকৈ নলগাবা। জিঙাৰ পিছত 30। এতিয়া আকৌ মই জিঙি আছোঁ, গতিকে 30 টকাই লগাই যাম। য়েছ হাৰি গ'লোঁ, একো নাই। গেমত হাৰা জিঙা থাকে, কিন্তু নিজৰ পইচাটো খেদাব নালাগে। তো এইবাৰ মই লগালোঁ 90 টকা, আকৌ হাৰি গ'লোঁ। তো কিমান লগাম 270। 270 টকা এইবাৰ লগাই দিলোঁ। এইবাৰ চাই লওঁ কি হয় আকৌ হাৰিলোঁ। তো এইবাৰ লগাম মই 810 বাপৰে বা গেলি, কিন্তু ডাইৰেক্ট গেল দেই ভাই। জিংলি ডাইৰেক্ট জিংলি। য়েছ। তো এইবাৰ মই আকৌ লগাম 30 টকা। মানে জিঙি গ'লোঁ না, 4300 টকা হৈ গ'ল। 500-600 মান লাভ হৈয়ে গ'ল। তো হাৰিলেও কথা নাই আৰু নাহাৰো বাৰু, জিকে দেখুৱাই আছোঁ তোমালোকক। আকৌ 90 টকা লগাই দিলোঁ, আকৌ হাৰি গ'লোঁ। এইবাৰ লগাম 270। তো 270 টকা লগালোঁ এইবাৰ চাই লওঁ কি হয়। তো এইবাৰ মই আকৌ হাৰি গ'লোঁ, গতিকে এইবাৰ মই লগাম 810 টকা। কিন্তু মই হাৰি আছোঁ, কিন্তু মোৰ পইচা এতিয়ালৈকে লাভতে আছে। চা এইবাৰ 800 টকা লগাই দিলোঁ। অ' মাই গড, এইবাৰ আকৌ হাৰি গ'লোঁ। কি হ'ব এইবাৰ লগাব লাগিব বহুতখিনি পইচা ভাই। 2430 টকা। এইবাৰ হাৰিলে মোৰ গেল আৰু। য়েছ কিমান পইচা জিঙি গ'লোঁ 5400। উইথড্ৰ কৰিবৰ কাৰণে একেবাৰে সহজ। তুমি নিজৰ ফোন নাম্বাৰ কি বুলি কয় গুগল পে' বা বেংকৰ একাউণ্টটো ইয়াতে এড কৰিব পাৰা। মই UPI ID টো লগাই লৈছোঁ। তো ইয়াতে মই এমাউণ্টটো লিখিম 5464 টকা। তো লগ উইথড্ৰ লগালগ বেংকত ট্ৰান্সফাৰ। য়েছ। তো দেখিলাই নহয় কিমান সহজতে ইয়াৰ পৰা পইচা ইনকাম কৰিব পাৰিবা। কিন্তু ইয়াত অলপ ৰিক্সো আছে। তোমাৰ গাঁঠিৰ ধন মানে নিজৰ কিবা কাম কৰা পইচা বা কিবা হওক একেবাৰে ডাইৰেক্ট লগাই নিদিবা। যিখিনি শ্বেয়াৰ কৰি কিনে যিখিনি পইচা পোৱা সেইখিনি পইচা তুমি ইয়াতে ইউজ কৰি কিনে গেম খেলিব পাৰা। বা নিজৰ গাঁঠিৰ ধন ভাঙি কিনে কেতিয়াও নলগাবা। ইয়াত ৰিক্সো আছে, তোমাৰ পইচা যাব পাৰে বা আহিব পাৰে। অলপমান বুজি পাইছেনে কেছটো? তো নতুন ব্লগ আহি আছে, অতি সোনকালে দিম। ধুনীয়া ব্লগ আহি আছে। তো আজিলৈ ইমানেই, বাই।